এয়া মই উপস্থিত আছোঁ ৰিতম পুথিভঁৰাল শুৱালকুছিৰ নপাৰাৰ নিচেই ওচৰতে ঘৰ। আৰু তেখেত কবি আছিল, উদীয়মান কবি। তেওঁ ঢুকাইছে আৰু তেওঁৰ নামতে দেউতাকে এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে। খুব ভাল লাগে, আমি চাওঁ আহকচোন পুথিভঁৰালটো। So let's go, seize the feeling, 'cause you know it's time for the meaning, now we show. শুৱালকুছিৰ নপাৰাৰ ওচৰতে ৰিতম কলিতাৰ পুথিভঁৰাললৈ মই আহিছোঁ আজি। আৰু তেওঁৰ দেউতাক বিকাশ কলিতা, তেওঁ আজি লগ পাই খুবেই ভাল লাগিল। আৰু তেখেত অংকুৰ সদনৰ শুৱালকুছিৰ অধ্যক্ষ। এইটো পুথিভঁৰাল আৰু অসমৰ বিশিষ্ট কবি নীলিম কুমাৰ তেখেতৰ লিখনি। এইটো পুথিভঁৰাল আগবঢ়াইছে, খুবেই ভাল লাগিছে। এই পুথিভঁৰালটো আপোনালোকে চাওক ভালকৈ। মই আজি প্ৰথম আহিছোঁ। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহক কৰা সেই কথা ধুনীয়াকৈ লিখিছে। সকলো নিয়মৰ মৃত্যু হয়, মাত্ৰ মৃত্যু নহয় কিতাপৰ। এডৱাৰ্ড বুয়াৰ লিটম বেপাৰীটো কিছু সামগ্ৰী ধুনীয়াকৈ থৈছে সযতনে, ভাল লাগিছে। আমাক আমি এইবাৰ পুথিভঁৰাললৈ যাওঁ। এয়া আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া। পুথিভঁৰালটোত আহিয়ে কিবা এটা ভাল লাগে, ইমান ভাল লাগিছে যে মানে কিতাপ পঢ়াৰ এটা যিটো মানুহৰ পৰিৱেশ, সেই পৰিৱেশটো ইয়াতে পাব। ধুনীয়া ধুনীয়াকৈ লিখি থৈছে। কিতাপ পঢ়া মানে আপুনি গোটেই পৃথিৱীখন ঘূৰি ফুৰা। কিতাপ নথকা কোঠালি আত্মা নথকা শৰীৰৰ নিচিনা। পুথিভঁৰাল হ'ল স্বৰ্গৰ দুৱাৰ। ইমান ধুনীয়া উপস্থাপন কৰিছে। আৰু আপোনালোকে চাওক, পুথিভঁৰালটোত ইমান ধুনীয়াকৈ ঠাক ঠাককৈ থৈ দিছে। বিশিষ্ট আমাৰ মামণি ৰয়ছম গোস্বামী, ভৱেন্দ্ৰনাথ শইকীয়া, অম্বিকাগিৰি ৰায়চৌধুৰী, হীৰেণ ভট্টাচাৰ্য, হেমেন বৰগোহাঁই, কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, ৰূপজ্যোতি প্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বিভিন্ন ধৰণৰ ব্যক্তি মানে ইমান ধুনীয়াকৈ ৰাখি থৈ দিছে। নলিনীবালা দেৱী, নীলমণি ফুকন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু পৰিৱেশ এটা আছে, ইয়াতে বঢ়িয়াকৈ পঢ়িব পাৰে। ইমান ধুনীয়া পৰিৱেশ, ভাল লাগিছে। এয়া বিকাশ কলিতা, অংকুৰ সদন বুলি কয় না স্কুলখন, অংকুৰ শিশু সদনৰ অধ্যক্ষ। আৰু আপোনাৰ এই পুথিভঁৰালটোৰ যাত্ৰা কিমান বছৰ হ'ল? এই পুথিভঁৰালটো আমাৰ 2 মাহ হোৱাই নাই। 2 মাহ হোৱাই নাই? হয়, এমাহ পাৰ হ'ল। এই পুথিভঁৰালটোৰ আঁৰৰ কাহিনীটো অলপ ক'বনে? এনে অলপ। পুথিভঁৰালটো আচলতে ইয়াত আমি স্থাপন কৰিলোঁ এইকাৰণে যে আমাৰ একমাত্ৰ ল'ৰা ৰিতম কলিতাৰ তেখেত ঢুকাবৰ আমাৰ 2 বছৰ হ'ল। ব্ৰেইন ষ্ট্ৰ'ক হ'ল আৰু বহুত চেষ্টা কৰোঁ, তেওঁক আমি ঘূৰাই নাপালোঁ। তাৰপিছতে ভাবিলোঁ, তেওঁ যিহেতু লিখা মেলা কৰা ল'ৰা আছিল বা পঢ়াৰ প্ৰতি বহুত ধাউতি আছিল, গতিকে কবিতাও বহুত লিখিছে। আমি তেওঁ কবিতাও প্ৰায় 100 কবিতাৰ এখন কিতাপ প্ৰকাশ কৰিছোঁ। এই বিচ্ছেদৰ কাব্য, এইখন তেওঁৰে কিতাপ। আৰু এই বিচ্ছেদৰ কাব্য বুলি কিতাপখনৰ এইটো তেওঁৰ জীৱনৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল অগ্ৰদূত কাকতত। সেই কবিতাটোৰে আমি কিতাপখনৰ নাম ৰাখিছোঁ। আৰু তেওঁৰ স্মৃতি যাতে আমি ৰাখিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখিয়ে সেই যিটো আপুনি অফিচ ৰুম দেখিছে, সেইটো ৰিতমে পঢ়াৰ ৰুম আছিল। এইটো যিটো পুথিভঁৰাল আছে, কিতাপবিলাক আছে, এইটো তেওঁৰ খোৱা ৰুম আছে। তেওঁৰ নামতে এই 2টা ৰুম আমি উচৰ্গা কৰিছোঁ ৰাইজৰ বাবে। আহে ইয়াতে ল'ৰা ছোৱালী বা বিভিন্ন ব্যক্তি আবেলি 5 বজাৰ পিছত ইয়াত থাকিবই। মানে মোৰ মানে সোমাই ইমান ভাল লাগিছে। পৰিৱেশ বা ইমান ধুনীয়াকৈ চাফ চিকুণ আৰু বিশিষ্ট ব্যক্তিবিলাকৰ ফটো ৰাখি ইমান ধুনীয়াকৈ কিতাপবিলাক সন্নিৱিষ্ট কৰাই আছে। গতিকে এনেকুৱা এটা পুথিভঁৰাল দেখাৰ সৌভাগ্য হ'ল, ভাল লাগিল।
আৰু ভৱিষ্যতে আপোনাক আৰু আগুৱাই যোৱাৰ কাৰণে ভগৱানে আগুৱাই নিয়ক কামনা কৰিলোঁ। আৰু আপোনাৰ ল'ৰা য'তেই আছে স্বৰ্গত বাস কৰক, তেওঁৰ সৃষ্টিৰাজি সদায় জীয়াই থাকক, জনসাধাৰণে উঠি অহা প্ৰজন্মই এইবিলাক উপলব্ধি কৰক, পঢ়ি পেলাই তেওঁলোকো আগুৱাই যাওক। ঠিক আছে, ধন্যবাদ। হয়।